নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ মাছৰুম কাৰী। তাৰ বাবে মই মাছৰুম গৰম পানীত 1 ঘণ্টাৰ বাবে এনেদৰে তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি মই ভালদৰে ধুই কুকাৰত আলুৰে সৈতে 6টামান চিটি মাৰি ল'ম। তেলখিনি গৰম হৈছে, এতিয়া তাত কেইটামান পাঁচফোৰণ দি লৈছোঁ। ইয়াত শুকান জলকীয়া দিব পাৰে আপোনালোকে, মই নাছিল বাবে দিয়া নাছিলোঁ। আৰু এটা পিঁয়াজ এনেদৰে কাটি লৈছিলোঁ আৰু ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। আৰু তাত এটা বিলাহীও দি দিছোঁ। বিলাহীখিনি গলিবৰ বাবে তাত মই নিমখখিনি দি দিছোঁ একেলগে আৰু জোখমতে হালধিও দি দিছোঁ। বিলাহীখিনি একেবাৰে গলি যোৱালৈকে ভাজি লৈছোঁ। এতিয়া তাত আলুখিনি এনেদৰে মই ভাঙি দিছোঁ। এতিয়া তাত একেলগে মাছৰুমখিনিও দি দিছোঁ। গেছটো চিমত ৰাখি এনেদৰে অলপ সময় ভাজি লৈছোঁ। তাৰপিছত মই আদা নহৰুৰ পেষ্টখিনিও দি দিছোঁ। এতিয়া তাত অকণমান পানী দি এনেদৰে লৰাই দিছোঁ। তাৰপিছত মই সৰহকৈ পানী দি লৈছোঁ। প্ৰায় 10 মিনিটমান উতলাৰ পিছত তাত মই 2টা কেঁচা জলকীয়া দি দিছোঁ আৰু আধা চামুচ। আমাৰ মাছৰুম কাৰী প্ৰায় ৰেডি। আঞ্জাখন নমাবৰ সময়ত তাত মই কেঁচা ধনিয়া কাটি